वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर আপোনালোক আশা কৰো সকলোৰে ভাল। তো গাইস আজি হল 1 জানুৱাৰী। তো আজি আমি খানা খাবলৈ যাম। আমাৰ এফালে সখী আছে, তাৰপিছত মই, তাৰপিছত এইফালে লগৰটো। তো আজি আমি যাম খানা খাবলৈ। তো চাই দিবা ভিডিঅ'টো কেনেকুৱা লাগে ক'ব বলক। আহি পিকনিক য'ত খাম লাগিছিল তাৰ জেগাটো পালোহি। ধুনীয়া প্লেচ দেখিছে, এইফালে ভাগৰ লাগি গ'লগৈ। এইফালে দেখিছে এয়া। তো কাষতে এখন নদীখন আছে, তো এইফালে জানটো আছে। তো নদী কাষতে খাওঁ, আমাৰ ঘৰৰ ওচৰতে। তো মোৰ চেনেলৰ সকলো সদস্যৰ কাৰণে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া নতুন বছৰটো সকলোৰে ভালে কুশলে যাওক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তো আমি খানা খাম ইয়াতে, জেগাটো গোটেই বস্তাতে ভৰাই থোৱা আছে। তো দেখুৱাম। তো আজি আমাৰ খানা হ'ব মানে গাহৰি, তো লোকেল ট্ৰেক্টৰ। তো চাই দিব ভিডিঅ'টো কেনেকুৱা লাগে ক'ব। এইফালে আমাৰ খানা ৰেডি হৈ আছে, মানে হোৱাকৈ না হ'ব আৰু। এইফালে এয়া ধুনীয়াকৈ ৰেডি আছে, এইফালে মাংস সিজালোঁ গাহৰি। তো এইফালে ভাত বনি আছে, এইফালে মছলা চছলা ধুনীয়াকৈ হেৰি কৰি থোৱা আছে, ৰেডি কৰা আছে। তো এইফালে এয়া আমাৰ চেনা দানা আনিছোঁ, মানে আমি বেয়া বস্তু নাখাওঁ যে, গতিকে চেনা দানা খাওঁ। এইফালে চেনা আছে, এয়া ই খাই আছে, এইফালে সখীয়া খাই আছে। তো চাই দিব ভিডিঅ'টো, কণ্টিনিউ চাই থাকিব, কেনেকুৱা লাগে ভিডিঅ'টো ক'ব। তো আমাৰ এয়া মাংস বনি আছে, এয়া সখীয়া বনাই আছে এইফালে। তো ভাতটো বনাই হ'ল, তো মাংসটো বনাই আছে। এইফালে এজন আমাৰ মাষ্টৰ ৰখি আছে। তো চাই থকা ভিডিঅ'টো কেনেকুৱা লাগে ক'ব। তো গাইছ মাংস চাংস বনাই ৰেডি হৈ গ'ল। এইফালে এয়া সখীয়ে মাংস এইবিলাক ৰাখি থৈছে ধুনীয়াকৈ বনাই। তো এইফালে আমাৰ অভিয়ে কলপাত কাটি আছে, তো মই ভিডিঅ' বনাই আছোঁ। তো এইফালে ধুনীয়াকৈ হৈ গ'ল, এতিয়া আমি খাম। তো চাই দিব ভিডিঅ'টো। গাইছ ফাইনেলি আমি ভাত খাব লৈছোঁ আৰু। এয়া এইফালে দেখিছে ধুনীয়াকৈ মাংস চাংস ধুনীয়াকৈ দি লৈছোঁ। এইফালে সখীয়ে আলু লৈছে, তো এইফালে অভিয়ে লৈ লৈছে। অভি ঐ কেনেকুৱা আছে? ভাল আছে। অঁ এইফালে সখী কেনেকুৱা আছে? ধুনীয়া, একদম মই বনাইছোঁ যে। অঁ ঠিক আছে, তেনে এইফালে আমি লৈছোঁ। তো গাইছ ভাতটো খাই লওঁ, তাৰপিছত কৈ আছোঁ।